আজি প্ৰায় ৩ দিনমানেই হ'ল বতৰ বহুত বেয়া। এনেদৰে সদায় বৰষুণেই দি আছে। আজিও মই নাইট ডিউটিৰ পৰা আহি এনেদৰে বৰষুণেই পালোঁ। নিজৰ কামখিনি কৰিবলৈ মন নগ'লেও এতিয়া ৰাতিপুৱা কামখিনিতো কৰিবই লাগিব। সেইবাবে বোলো অকণমান ফ্ৰেছ হৈ লওঁ। তাৰপাছত ভাবিলোঁ যে এটা ভিডিঅ'ও বনাওঁ। বহুত দিন হ'ল ভিডিঅ' একো দিয়া নাই। একচুৱেলি মোৰ গাটো ভাল নাথাকে, ভিডিঅ' দিবলৈ মনেই নাযায়, বনাবও মন নাযায়। তথাপিও ভাবিলোঁ আজিনো কিনো কৰোঁ, তাকে ভিডিঅ' বনাই বোলো দেখুৱাওঁ। সদায় সদায় কিমাননো আৰু এনেকৈ থাকিম, মনটোও বেয়া লাগি থাকে। নিজৰ ভাল লগা কামটো কৰিলে অকণমান নিজকো অলপ সময় দিয়া যেন অনুভৱ হয়, নিজৰ কাৰণেও কিবা এটা কৰা যেন অনুভৱ হয়। সেইকাৰণে ভাল লাগে বুলি ভিডিঅ'টোতে বনালোঁ। ৰাতিপুৱাৰ সময়কণ কেনেকৈ যে পাৰ হৈ যায় গমেই নাপাওঁ। ইটো সিটো কৰোঁতে কৰোঁতে সময়বোৰ মানে কেনেকৈ পাৰ হৈ যায় গম নাপাওঁ। ৰাতি আলমণ্ড তিয়াই থৈছিলোঁ, তাকে খাই ল'লোঁ। তাৰপাছত লাল চাহ একাপ বোলো বনাওঁ। চাহ নহ'লেতো ৰাতিপুৱা আৰম্ভণিটো নহয়েই, দিনটোৱে যেন উকা উকা লাগে। সেইকাৰণে লাল চাহে বিস্কুটে খাই ল'লোঁ। তাৰপাছত এয়া পায়স বনাব ধৰিলোঁ। পায়স খাবলৈ ইমান মন গ'ল। আজি কি জানো হৈছে গম নাপাওঁ, মোৰ ইমানেই পায়স খাবলৈ মন গ'ল। সেইকাৰণে ভাবিলোঁ যে নাই, ৰুমতে নিজে বনাই লওঁ। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত আজি পায়সকে খালোঁ। বেলেগ একো খাবলৈ মন নগ'লেই আৰু। ভণ্টিয়ে এখন ধুনীয়া কিতাপ এখন দিছিলে, বোলো কিতাপখন অকণমান পঢ়োচোন। ইমান ভাল যে কিতাপখনত ইমান ভাল ভাল কথা আছে, আপোনালোকেও পঢ়িবচোন। আজিলৈ আহিছোঁ, বাই বাই।